নমস্কাৰ বন্ধুসকল, মোৰ চেনেলটো আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি ৰোমান সংখ্যাৰ বিষয়ে আলোচনা কৰিবলৈ লৈছোঁ। ৰোমান সংখ্যাৰ বিষয়ে টেট পৰীক্ষাত, বিশেষকৈ CTET পৰীক্ষাত কেইবাবাৰো ইয়াৰ আগতে সোধা হৈছে আৰু এইবাৰ অহাৰ পূৰ্ণ সম্ভাৱনা আছে। আপোনালোকে যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো যাতে প্ৰেছ কৰি দিব, যাতে আহিবলগীয়া মোৰ ভিডিঅ'সমূহৰ নটিফিকেশ্যনটো আপোনালোকে সোনকালে পাব পাৰে। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰোমান সংখ্যা আমি 1 2 3 4 5 6 7 8 9 10 এই সংখ্যাবোৰ আগতেও আমি পাই আহিছোঁ। ইয়াতে 1 সংখ্যাটো লেখা হয় এনেদৰে, 5টো আমি আগতেও পাইছোঁ এনেদৰে লিখা হৈছে, x মানে 10, l মানে 50, c মানে 100, d মানে 500, m মানে 1000। গতিকে এই 7টা ৰোমান সংখ্যা আপোনালোকে ভালদৰে মনত ৰাখিব লাগিব। ইয়াৰ পৰাই আপোনালোকে ৰোমান সংখ্যাবোৰ গঠন কৰিব পাৰিব। ৰোমান সংখ্যাৰ লিখাৰ 3টা সাধাৰণ ৰুল আছে। এই ৰুলকেইটা এটাটোকে মই কওঁ। প্ৰথম ৰুলটো হৈছে 1 যিটো i, x, c আৰু m সংখ্যাকেইটা 3বাৰ পৰ্যন্ত পুনৰাবৃত্তি হ'ব পাৰে। তাৰমানে i এই 1টো, x 10, c মানে 100 আৰু 1000 এইকেইটা 3বাৰ পৰ্যন্ত আপুনি লিখিব পাৰে। আৰু VLD সংখ্যাকেইটাৰ পুনৰাবৃত্তি নহয়। কেনেকৈ মই অকণমান এক্সপ্লেইন কৰি দিছোঁ। 1 তো 1টো আপুনি এনেকৈ লিখিলে, 2 লিখিলে, 3 লিখিলে, কিন্তু 4টো আপুনি 4টা আই দি লিখিব নোৱাৰিব। 1 2 3 4 এইটো এনেকৈ লিখিব নোৱাৰে। 4টো আমি কেনেকৈ লিখোঁ? ৰোমান সংখ্যাৰ এইটো 4। গতিকে 3বাৰহে এইটো আইটো 3বাৰহে আপুনি ৰিপিট কৰিব পাৰিব। তেনেদৰে x মানে 10 আমি জানো, 2টা x দিলে 10 + 10 = 20 হ'ব। 3টা x দিলে 10 + 10 + 10 = 30 হ'ব। কিন্তু 4টা x মানে 40, আপুনি x 40 4টা দিব নোৱাৰে। তেনেদৰে ধৰি লওক m টো 1000টো আপুনি দুবাৰ লিখিলে 1000 + 1000 2000 হ'ব। তেনেকৈ 3টা লিখিলে 3000 হ'ব। গতিকে 3বাৰ ৰিপিট কৰিব পাৰে। VLD এইকেইটা 5টো আপুনি 2টা 5 55 এইটো ভুল হ'ব। গতিকে এনেকৈ আপুনি লিখিব নোৱাৰিব। তাৰপিছতে Lটো দুবাৰ লিখিব নোৱাৰিব। তাৰপিছত Dটো তেনেকৈ দুবাৰ ৰিপিট কৰিব নোৱাৰিব। এইটো হ'ল ফাৰ্ষ্ট ৰুল। তাৰপিছতে দ্বিতীয় ৰুল, সৰু সংখ্যাটো ডাঙৰ সংখ্যাৰ সোঁহাতে থাকিলে সি যোগ হয়। এইটো হ'ল ছেকেণ্ড ৰুল। ধৰি লওক VIৰ ভিতৰত V মানে 5, I মানে 1। গতিকে V মানে 5, I মানে 1। গতিকে সৰু সংখ্যাটো সোঁহাতে আছে। সৰু সংখ্যাটো ডাঙৰ সংখ্যাৰ সোঁহাতে থাকিলে সি যোগ হ'ব। তাৰমানে 5ৰ লগত 1 যোগ হৈ 6 হ'ব। তাৰমানে VI মানে 5। আমি যিহেতু জানো VI মানে 5, V 2টা I থাকিলে VI মানে 6, V 2টা I থাকিলে 7, V 3টা I থাকিলে 8। আমি এইবিলাক জানো। গতিকে 3টা যদি দিওঁ, V 3টা I যদি দিওঁ, V মানে 5 আমি পাইছোঁ। সোঁহাতে আছে 3টা সৰু সংখ্যা, এইবিলাক I মানে 1 1 1 এইকেইটা সৰু 5তকৈ, গতিকে সি যোগ হ'ব। যোগ 1 যোগ 1 যোগ 1, গতিকে 5 + 3 8 হ'ব। গতিকে আমি গম পালোঁ যে সৰু সংখ্যাটো ডাঙৰ সংখ্যাৰ সোঁহাতে থাকিলে সি যোগ হয়। তেনেকৈ আমি ডাঙৰ সংখ্যা এটা লৈ চাওঁ, MC ভিতৰত M মিনছ 1000 আৰু C মিনছ 100। গতিকে সৰু সংখ্যাটো Cটো সৰু Mতকৈ, গতিকে সোঁহাতে আছে সৰু সংখ্যাটো, গতিকে এইটো যোগ হ'ব। গতিকে আনচাৰটো হ'ব 1100। গতিকে সৰু সংখ্যাটো সোঁহাতে যদি থাকে, তেতিয়াহ'লে ডাঙৰ সংখ্যাটোৰ লগত সি যোগ হৈ আনচাৰটো আমি পাম। তাৰপিছত আছে সৰু সংখ্যাটো ডাঙৰ সংখ্যাৰ বাওঁহাতে থাকিলে সি বিয়োগ হ'ব। ধৰি লওক আগৰ উদাহৰণটোৰ পৰাই লওঁ, V মানে 5, ইয়াৰ আগত যদি I মানে 1, I এটা দিলে, তেতিয়াহ'লে 5 আৰু 1।
ইয়াৰ পৰা সৰু সংখ্যাটো যদি বাওঁহাতে থাকে তেতিয়াহ'লে এইটো ডাঙৰ সংখ্যাটোৰ পৰা বিয়োগ হ'ব 5 - 1 4 আগতে আমি পাইছিলোঁ সৰু সংখ্যাটো সোঁহাতে আছিলে 5 + 1 হৈছিলে 6 পাইছিলোঁ এতিয়া সৰু সংখ্যাটো বাওঁহাতে আছে সি 5 - 1 4 হৈছে তেনেদৰে এইটো MC আছিলে আমি যদি ইয়াক CM কৰি লিখোঁ সৰু সংখ্যাটো বাওঁহাতে ডাঙৰ সংখ্যাটো সোঁহাতে তেনেকুৱা থাকিলে M মানে 1000 আমি পাইছোঁ C মানে 100 1100 কাৰণ সোঁহাতে Cটো আছে সৰু সংখ্যাটো যোগ কৰিছিলোঁ এইটো বাওঁহাতে আছে কাৰণে বিয়োগ কৰিছোঁ গতিকে বাওঁহাতে যদি সৰু সংখ্যা থাকে সি বিয়োগ হ'ব এতিয়া আমি দুটামান উদাহৰণ লওঁ পৰীক্ষাত এনেকুৱা ধৰণৰ প্ৰশ্ন আগতো আহিছে কুৱেশ্যনটো হ'ল তলৰ ৰোমান সংখ্যাটোৰ মান কি হ'ব CXXVI এই চাৰিটা অপশ্যন দিয়া আছে এই চাওক CXXVI C মানে আমি জানো 100 X মানে 10 10 আৰু এইটো 5 এইটো হ'ল 1 গতিকে এইটো আমি দেখা গৈছে ইয়াতে 10 সংখ্যাটো 10টো ডাঙৰ সংখ্যাটোৰ সোঁহাতে আছে এইটো ডাঙৰ সংখ্যা এইটো সৰু সংখ্যা গতিকে ডাঙৰ সংখ্যাটোৰ যদি সোঁহাতে সৰু সংখ্যাটো থাকে তেতিয়াহ'লে আমি প্লাছ কৰিব লাগিব গতিকে 100 মানে C মানে 100 প্লাছ 10 আৰু এটা প্লাছ 10 দিম এইটো 5 এইটো গোটেইটো মিলালে 6 হয় VI মানে 6 আমি জানো গতিকে 6 দি দিছোঁ আমি গতিকে যোগ কৰিলে কিমান হ'ব 126 গতিকে আনচাৰটো 126 নেক্সট কুৱেশ্যন ৰোমান সংখ্যা 2016 সংখ্যাটো কিদৰে লিখিব এই কুৱেশ্যনটো হাউ উইল ইউ ৰাইট 2016 ইন ৰোমান নিউমাৰেল চাৰিটা অপশ্যন দিয়া আছে এই চাৰিটা অপশ্যনৰ ভিতৰত কোনটো হ'ব 2016 আমি চাওঁ কেনেকৈ লিখিম 2000 আমি পাইছোঁ M মানে 1000 আমি অলৰেডি পাই আহিছোঁ গতিকে আমি যেহেতু M সংখ্যাটো 3 বাৰলৈকে ৰিপিট কৰিব পাৰি গতিকে আমি কেনেকৈ লিখিম M আৰু এটা যদি M দিওঁ 1000 + 1000 এইটো 1000 তাৰপিছত 16টো আমি 10 + 6 কৰি লিখিম 10 + 6 গতিকে 10 means X 6 means এইটো হ'ল 6 গতিকে VI গতিকে এইটো 1000 এইটো 1000 এইটো 10 এইটো 6 1000 + 1000 + 10 + 6 সকলো মিলাই হ'ল 2016 is our answer so this is the right option MMXVI এটাই কাৰেক্ট আনসাৰ গতিকে বন্ধুসকল ৰোমান সংখ্যাৰ বিষয়ে আজিলৈ ইমানকৈ আলোচনা কৰিলোঁ আশা কৰোঁ ভিডিঅ'টোৰ দ্বাৰা আপোনালোক উপকৃত হৈছে আৰু এনেকুৱা ধৰণৰ ভিডিঅ'টো আগলৈও আপোনালোকৰ আগলৈ মই আনি থাকিম গতিকে আজিলৈ ইয়াতে সামৰিছোঁ ধন্যবাদ বন্দে মাতৰম